চেনি 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 মাই বিহুতলিত তোমাক দেখা পাই আইজয় আহা আজি কিবাকে এক্সামটো শেষ হ'ল দে ঐ বাপ্পা ঐ ইমান দিনৰ মূৰত পৰীক্ষাকেইটা দিলোঁ আহা বাচিলোঁ দে আজি পাই আৰু ঘণ্টা পঢ়িবা শুনবা একো নালগে আইঅ আইজয় এই কৈছো তোৰ আজি পৰীক্ষা আছিল নহয় কেনেকুৱা হ'লনো পৰীক্ষা দেউতা আজি মোৰ পৰীক্ষা বঢ়িয়া হৈছে চালা মই চব গুটিত টেপে চাই লেখছো মজা ফালি দিছো পৰীক্ষা আজি তামাম ফালছো হয় নেকি দে ঠিকে আছে দে বাকী যাৱা পৰীক্ষাকেইটা আগতে কেনেকুৱা হৈছে সকলোকেইটা পৰীক্ষাই ভাল হৈছে নে দেউতা কি চিন্তা কৰি থাকা ফাল্টু কথাবিলাক ধুনীয়া হৈছে গোটেইকেইটা পৰীক্ষাই ভাল হৈছে মাত্ৰ চবকেইটা পৰীক্ষাতে মই গুটিত টেপে চাই লেখছো গুটি যি ভাই পঢ়িব পাৰে নহয় দেউতা তামাম পঢ়িব পাৰে মই গোটেইকেইটা চাই লেখছো এটাও এৰা নাই হয় নেকি দে ঠিকে আছে দে যা এনেকে থিয় হৈ থাকিব নালাগে সোনকালে ভাত পানী খাই পেলাই অলপ ৰেষ্ট লৈ যা দে মই ভাত খাম দে দেউতা তই যা মই ভাত খাই উঠি অলপ বল চল খেলিব যাম ওলাই দে তোমাৰ চকুলে চাই চাই হেঁপাহ নপলাই জয় তই এই বহি পেলাই কি গান মাৰি মৰি আছা হা তই আজি ৰিজাল্ট দিয়াৰ কথা আছিল তই ৰিজাল্ট আনবা গৈছিলি নাই হা দেউতা গৈছিলো স্কুলৰ পৰা আহি পেলাই বহিছো মাত্ৰ ৰিজাল্ট লৈছো মই হয় নেকি কৈছো বাপ্পা দে ৰিজাল্ট পিছে কি হ'ল কৈছোন মই তোকে ৰখি আছো এই তেতিয়াৰ পৰা ধেত্তেৰিকা মই এতিয়া দেউতা কি বুলি ক'ম সঁচা কথাটো ক'লে দেখোন মোক দেউতাই মাৰি পিটি ফালি দিবই ঘৰৰ পৰা দেখোন উলিয়াই দিবই ধেত্তেৰিকা এই ভিত্তি উঠা কি মুৰা ভাবি আছা তল দেখি মূৰ কৰি ৰিজাল্ট কি হ'ল নকয় কিয় হৈ চালা মই শুনবা ৰখি আছো তেতিয়াৰ পৰা মানে দেউতা মানে ৰিজাল্ট মানে সেই গুটি মানে মই গম পাইছো দে গুটিৰ পৰীক্ষা ভালে হৈছে মই গম পাইছো গুটিৰ কথা সোধা নাই তোৰ কথা সুধছো মানে কচুৰ কথা সুধছো কৌ তোৰ ৰিজাল্ট কেনেকুৱা হৈছে কৌ মানে দেউতা হেৰি মানে গুটিয়েই ফেল দেউতা মানে কি কবা খুজছা তই মই বুজি পোৱা নাই ভালকে বুজাই দি মানে দেউতা মানে তই চাবিচোন মই পৰীক্ষা গোটেই কেইদিন মই গুটিত টেপে চাই লেখিছিলো গুটিয়ে তামাম লেখিছিল আৰু সি যেনকে লেখছি মই সেনকে লেখছো এটাও মই নিজাকে লেখা নাই সি যি লেখছি মই তাকে চাই লেখছো দেউতা তাৰ পিছত এতিয়া কি হ'ল নকয় কিয় ৰিজাল্টটো কি হ'ল নকয় কিয় চালা কুকুৰৰ পোৱালি কি উল্টা বকি আছা ভাই মানে দেউতা এতিয়া গুটিয়ে পৰীক্ষাত ফেল কৰিলা মইনো ক'ত পাছ কৰিম গুটিত টেপে চাই লেখিছিলো মই চব গুটিয়ে যদি ফেল কৰিছি মই ক'ত পাছ কৰিম সেইকাৰণে কৈছো দেউতা গুটিয়েই ফেল আৰু কচু ক'ত পাছ কৰিব চালা হাৰামজাদা কুকুৰৰ পোৱালি তই তাৰমানে ফেল কৰছা যা তই গেট আউট ঘৰৰ পৰা ওলাই যা আজি পৰা তই মোৰ চকুৰ আগত দেখা নেদবি তই ইটেই ঘৰৰ পৰা ওলাই যা তোৰ নিচিনা চলি থকাতকে নাট খাই ভাল যা দেউতা কাণত ধৰছো আঁঠু কাঢ়ছো মোক ঘৰৰ পৰা ওলাই নেদবি মই ঘৰৰ পৰা ওলাই যাব নোৱাৰো মই ঘৰৰ পৰা ওলাই গেলি মই ক'ত ভাত খাম ক'ত মই চকলেট খাম ক'ত চাহ খাম মই দেউতা কোনে মোক খুৱাব মোক ঘৰতে ৰাখে দেউতা লাগে মই আকৌ পৰীক্ষা দিম আহাবাৰ মোক ঘৰৰ পৰা ওলাই নেদবিয়ে দেউতা মই সদায় তোৰ ভৰি মূৰ মালিচ কৰি দিমে দেউতা চালা ইটেই ঘৰৰ পৰা ওলাই দিম বাহিৰত যায় চব ডকাইত কৰো মানুহ দুনো মাৰি দিব পুলিচৰ কেছত ময়ে ভাজিব লাগিব চালা ভৰিও মালিচ কৰিম বুলি কৈছে দে ঘৰতে ৰাখো দে অন্তত মোৰ ভৰিকেইখনতো মালিচ কৰি দিব ৰাতি দে ঘৰতে ৰাখো দে বাপা যি হ'ল একো নাই দে তই ঘৰতে থাকবি মোৰ ভৰি আৰু মোৰ মালিচ কৰি দিব লাগিব সদায় নালগে দে ঘৰৰ পৰা ওলাই যাব ঘৰতে থাক বাপা দে হ'ব দে ভিতৰত লিখিয়া বুঢ়া ভৰি মালিচ কৰি দিম বুলি কোৱাৰ লগে লগে মোক ঘৰৰ পৰা ওলাই যাবাই নেদা হ'ল ঘৰতে থাকবা দিয়া হ'ল দি আছো ৰ বাপ্পেকে কচুক চিনি পোৱা নাই না দি আছো ৰ ভৰি মালিচ কৰি খুৱাম ৰ দি আছো ৰ ভিতৰত যাই লওঁ ৰ আগতে ভাতৰ কাঁহীখন মাৰি লওঁ বিৰাট ভোক লাগছি তাৰপিছত মই মালিচ কৰি দি আছো পিছে আপোনালোককো কৈছো যদি ভিডিঅ'টো চাই ভাল লাগছি তেতিয়াহ'লে এটা লাইক মাৰবি আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰিও ল'বি তেতিয়াহ'লে আগকলৈকে নতুনকৈ দিয়া ভিডিঅ'বিলাক সকলোতকৈ প্ৰথমতে দেখাও পাবি বুজছা নহয় সকলোৱে হাঁহি থাকা আৰু চাই থাকা কচু গুটি